আজি মই বনাব লৈছোঁ মাছ পাতত দিয়া। এয়া ডাঙৰ ডাঙৰ দৰিকণা মাছ লৈছোঁ। দেখিছেনে কিমান ডাঙৰ ডাঙৰ দৰিকণা মাছকেইটা? দেখিয়েই ধুনীয়া লাগিছে, ইমান ডাঙৰ দৰিকণা মাছ। লগত এয়া আদা লৈছোঁ কাটি, পিঁয়াজ এনেদৰে কাটি লৈছোঁ এটা। মান ধনিয়াৰ পাত লৈছোঁ এনেদৰে কাটি, কেঁচা জলকীয়া লৈছোঁ আৰু নহৰু কেইফুটামান এনেকৈ দৰে বাকলি গুচাই লৈছোঁ। এইখন মই এতিয়া ৰেডি কৰি লৈছোঁ। এতিয়া পাতত দিবৰ কাৰণে মই কলপাত ব্যৱহাৰ কৰা নাই। আজি মই ব্যৱহাৰ কৰিছোঁ, চিনি পাইছেনে এয়া কি? এয়া হ'ল ৰঙালাও পাত। ৰঙালাও পাতত মই মাছ পাতত দিম। ৰঙালাও পাতৰ গোন্ধ আৰু মাছৰ গোন্ধে কিমান সোৱাদ হয় চাবচোন বনাই এদিন। এনেদৰে মই ৰঙালাও পাতখিনি ৰেডি কৰি লৈছোঁ। ভালদৰে ধুই লৈছোঁ ৰঙালাও পাতখিনি। এতিয়া মাছ পাতত দিবৰ কাৰণে এনেদৰে মই পাতবিলাক এনেকৈ দি লৈছোঁ। ৰেডি কৰি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম দৰিকণা মাছকেইটা। এইয়া দৰিকণা মাছখিনি মই এতিয়া ইয়াতে দি দিছোঁ। ইয়াতে মই অকণমান হালধি দি দিম, নিমখ দি দিছোঁ। এয়া সোৱাদ অনুসাৰে নিমখটো দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই এই যে কাটি লৈছিলোঁ পিঁয়াজ, আদা কেইটুকুৰা, নহৰু, কেঁচা জলকীয়া কেইটা আৰু মান ধনিয়াখিনি কাটি যে লৈছিলোঁ মান ধনিয়া, সেয়া মান ধনিয়া। আপোনালোকে এনেদৰে বনাই খাইছেনে? ৰঙালাওৰ পাতত দি মাছ। ৰঙালাও পাতত কলপাততকৈ মানে বেছি ধুনীয়া হয়। ইয়াতে মই অকণমান দি দিছোঁ মিঠাতেল, কেঁচা মিঠাতেল। এতিয়া ৰেডি হৈ গৈছে। গতিকে মই আৰু বেলেগ বস্তু নিদিওঁ, এয়া দিয়েই মই পাতত দিম। এতিয়া ৰঙালাও পাতখিনি মই ভালদৰে মেৰিয়াই দিম। ভালকৈ নেমেৰিয়ালে ইয়াৰ ভিতৰত থকা যিখিনি দিছোঁ সেয়া ওলাই যাব পাৰে। সেয়েহে মই ভালদৰে ভিতৰৰ বস্তুবিলাক ওলাই নহাকৈ মই এনেদৰে ভালকৈ মেৰিয়াই দিছোঁ। ৰঙালাও পাতবিলাক বৰ কোমল থাকে, সেয়েহে লাহে লাহে আলফুলে কৰিব লাগে, নহ'লে ফাটি যাব পাৰে যে। এয়া এতিয়া মই গাঁঠি দিছোঁ কলপাতৰ শিৰাইদি। গুলি সূতা দিও দিব পাৰে, মই গুলি সূতা ব্যৱহাৰ কৰা নাই, সেয়েহে মই কলপাতৰ শিৰা ব্যৱহাৰ কৰিছোঁ। কলপাতৰ শিৰাইদি ভালদৰে মই এনেদৰে গাঁঠি দি দিছোঁ। 2-3টা গাঁঠি দিব লাগিব। 2-3টা গাঁঠি নিদিলে নহ'লে ৰঙালাও পাতখিলা যদি ফাটি যায় ওলাই পৰিব গোটেইখিনি। সেয়েহে 2-3টা গাঁঠি দি দিছোঁ যাতে ভিতৰৰ বস্তুবিলাক ওলাই নাহে। এনেদৰে এতিয়া মই মাজতো এটা গাঁঠি দি দিছোঁ। এয়া এতিয়া ৰেডি হৈ গৈছে পাতত দিবৰ কাৰণে। ব'লক পাতত দি দিওঁ। গেছটো অন কৰি টাৱাখন উঠাই দিলোঁ। টাৱাখন অকণমান গৰম হোৱাত মই পাতত যে ৰেডি কৰি থৈছিলোঁ পাতত দিবৰ কাৰণে সেয়া দি দিছোঁ এনেদৰে। এতিয়া মই আধা ঘণ্টা সময় এনেদৰে ৰাখি দিম। ইয়াৰ ওপৰত এখন মই ঢাকন দি দিম, যিহেতু তেতিয়া ভালদৰে সিজিব আৰু ইয়াৰ ভিতৰত যিটো গোন্ধ আহিব সেই বস্তুখিনি ভাপ হৈ পিনে তাতে থাকি যাব। সেয়েহে মই ঢাকনখন দি দিছোঁ। এয়া এখন ঢাকন দি পিনে আধা ঘণ্টা সময় মই এনেদৰে ৰাখি দিছোঁ। ইয়াৰ পৰা ধুনীয়া গোন্ধ এটা আহিব। অহাৰ লগে লগে গম পাব আৰু আমাৰ পাতত দিয়া মাছখিনি যে সিজিছে বুলি। ইয়াৰ ভিতৰত যিখিনি দিছিলোঁ পিঁয়াজ, নহৰু, আদা লৈ যিটো মিশ্ৰণ হৈছে সেই মিশ্ৰণৰ যিটো গোন্ধ আহিব ৰঙালাওৰ পাতৰ সৈতে, কি ধুনীয়া সুগন্ধি। এইয়া দেখিছেনে? প্ৰায় হৈয়ে গৈছে। এতিয়া আমি লুটিয়াই দিছোঁ। এই লুটি হৈ গৈছে আৰু নেক্সট লুটিটো হৈ গ'লে আমাৰ হৈ যাব। এতিয়া মই এনেদৰে আকৌ ৰাখি দিম। গেছটো কমাই থ'ব দেই আপোনালোকে, মই একদম কমাই থৈছোঁ। নহ'লে বেছি জুইত যদি মই দিয়া হয় তেতিয়াহ'লে মানে কি হ'ব, দেই যাব আৰু ভিতৰৰখিনি ভালকৈ নিসিজিব। সেয়েহে মই গেছটো একদম চিমত দি থৈছোঁ। এতিয়া মই ঢাকন দি পিনে
অলপ সময় ৰাখি ৰেডি কৰি দিছোঁ। এতিয়া আমাৰ ৰেডি হৈ গৈছে। এতিয়া এয়া চাওক, দেখিছেনে? মই উলিয়াই ল'লোঁ টাৱাৰ পৰা প্লেটত। কিমান ধুনীয়া গোন্ধ ওলাইছে, সুগন্ধি একদম মলমলাই গৈছে গোন্ধত ৰুম। এতিয়া ইয়াৰ ভিতৰৰ বস্তুবিলাক চাব দেই কেনেকুৱা হৈ আছে। ময়ো চাওঁ, আপোনালোকেও চাওক। ভালদৰে লাহে লাহে পাতখিনি এনেদৰে গাঁঠিবিলাক খুলি লৈছোঁ। এয়া ইমানেই ধুনীয়া সুগন্ধিটো আহিছে নহয়, বা একদম গোন্ধে একদম পেট পকাই গৈছেগে, গম পাইছেনে? খাওঁ খাওঁ লাগি গৈছেগে। এতিয়াই গৰম দেখিছেনে ধোঁৱা কেনেকৈ ওলাইছে? গৰম ভাৱটো একদম পূৰা। লগত ৰঙালাওৰ পাতৰ জুতিটো কিমান ধুনীয়াকৈ মিলে নহয়। আপোনালোকে বনাই খাবচোন এদিন, গম পাব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। নহৰু, আদা, জলকীয়া, মাছ ইমান ধুনীয়াকৈ সিজিছে নহয়। ৰেডি হৈ গ'ল আমাৰ পাতত দিয়া। আপোনালোকেও বনাই খাই কেনেকুৱা পালে মোক কিন্তু কমেণ্টত জনাব দেই। তেতিয়াহে মই গম পাম মই বনোৱা ৰেচিপিবোৰ আপোনালোকে ফ'ল' কৰিছেনে নাই। এতিয়া পাতত দিয়াখিনি পঁইতা ভাতৰ লগতো খাবলৈ ভাল, গৰম ভাতৰ লগতো খাবলৈ ভাল। যোনে যেনেদৰে পায় তেনেকৈ খাওক। মোৰ পিছে আজি পঁইতা ভাত নাই, মই গৰম ভাতৰ লগতহে খাম। সেয়েহে এতিয়া এনেদৰে মই এখন প্লেটত গোটেইখিনি মই আকৌ উলিয়াই ল'ম। ৰঙালাওৰ পাতখিলাৰ পৰা উলিয়াই ভালদৰে সানি গৰম ভাতৰ লগত খাম আৰু আজি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটোও দবাব, তেতিয়াহে মোৰ আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ধন্যবাদ।